Hi everyone, welcome back to the channel. This is Himanshu Daka and you're watching Fit and Into Home. First of all, I'm really very sorry যে যোৱা 3 সপ্তাহ ধৰি মই একো ভিডিও আপলোড কৰিব পৰা নাই, একো কন্টেন্ট আপলোড দিব পৰা নাই, মোৰ অলপ বেয়া হৈ গৈছিল। সো ভাল পাই যোৱাৰ পিছতো মোৰ বহুতখিনি এপেটাইট লষ্ট হৈ গৈছিল, একো খাব ইচ্ছা নোযোৱা হৈ গৈছিল। সো বেসিক্যালি মই বহুতখিনি উইক হৈ গৈছিল, কিন্তু এতিয়া মই ভাল পাইছো, লাহে ট্ৰেডিংও এড কৰিছো আৰু এতিয়া ৰেগুলাৰ ভিডিও আপলোড কৰি যাম আৰু কন্টেন্ট ক্ৰিয়েট কৰি যাম। সো গাইজ আজি আমি কথা পাতিম দা গেম চেঞ্জাৰ ডকুমেণ্টাৰীখনৰ বিষয়ে, যিখন 2018 লাষ্টৰ ফালে ৰিলিজ হৈছিল নেটফ্লিক্সত। আৰু এই ডকুমেণ্টাৰীখন আছিল ভিগানিজমৰ ওপৰত, আৰু এইখন ৰিলিজ হোৱাৰ পিছৰে পৰা গোটেই ৱৰ্ল্ড ৱাইড এটা ভিগানিজমৰ ট্ৰেণ্ড আহি গৈছিল যে মানে চবফালে সবে ভিডিও বনাবলৈ ধৰিলে যে আমি কিয় ভিগানিজম ফলো কৰিব লাগে যাতে আমাৰ বেটাৰ হেল্থৰ কাৰণে, বেটাৰ স্পৰ্টছ এক্টিভিটিৰ কাৰণে। আৰু ইনফেক্ট ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব সবতে মানে প্লান্ট বেছড প্ৰটিন ছাপ্লিমেণ্টছৰ এড আহিবলৈ ধৰিলে, সবফালে এটা ট্ৰেণ্ড হৈ গৈছিল ভিগানিজমৰ। আৰু তেতিয়া মই ডকুমেণ্টাৰীখন চোৱা নাছিলোঁ, কিন্তু মই তেতিয়া সেই ডকুমেণ্টাৰীখন ৰিভিউ কৰি, যিবোৰ আমাৰ PhD নিউট্ৰিচনিষ্ট আছে, চাইণ্টিষ্ট আছে, তেওঁলোকসকলে ৰিভিউ কৰি পেলাই কি কৈছিল, তেওঁলোকৰ ৰিভিউবোৰ চাইছিলোঁ। আৰু তেতিয়া মই গম পাইছিলোঁ যে এই ডকুমেণ্টাৰীখনত কিছুমান বস্তু অকণমান ফলছলি ৰিপ্ৰেজেণ্ট কৰিছে, কিছুমান মেনিপুলেট কৰি বস্তুবোৰ দেখাইছে। ছ' মই তেতিয়া সেইখন সিমান পাত্তা নিদিলোঁ আৰু। কিন্তু যোৱা কেইদিনমান আগতে মোৰ লগৰ এজন আছে, সি মোক ফোন কৰি ক'লে যে সি বাই দ্য ৱে মেন্স ফিজিক এথলিট হয়, খুব ভাল ফিজিক তাৰ। সি মোক ক'লে যে হিমাংশু, মই দ্য গেম চেঞ্জাৰ্ছখন চালোঁ, চাই পেলাই মই ডিচিশ্যন লৈছোঁ যে মই এতিয়া ভিগান হ'ম, তুমি কি কোৱা? তাৰপিছত মইতো সেইখন চোৱা নাই দ্য গেম চেঞ্জাৰ্ছখন। মই কৈছোঁ ঠিক আছে, তুমি যদি ডিচিশ্যন লৈছাই ভিগান হ'ম বুলি, তেতিয়াহ'লে হোৱা, আৰু মইনো কি ক'ম। আৰু মই সেনেকৈ ক'লোঁ আৰু, তেতিয়া একো নক'লোঁ। তেতিয়া মই ভাবিলোঁ যে মই এইখন দ্য গেম চেঞ্জাৰ্ছখন এবাৰ চাওঁ, ইয়াত কিনো আছে চাওঁ, চবেই কিয় ইমান মানে অভাৰ হাইপড হৈ গৈছে ভেগানিজিমৰ ওপৰত। আৰু মই সেইখন চালোঁ, চাই পেলাই লিটাৰেলি মই মোৰ এখন নোটবুকত পইণ্ট ৱাইজ নোট কৰিছোঁ, আৰু মই 50টামান পইণ্ট এনেকুৱা দেখা পালোঁ য'ত মানে ডকুমেণ্টাৰীখনত অকণমান ফলছলি ৰিপ্ৰেজেণ্ট কৰিছে, বস্তুবোৰ অকণমান ভুল ভালকৈ দেখাইছে। আৰু মই এখন ডকুমেণ্টাৰী বুলি নকওঁ, মই এখন মুভি বুলি ক'ম, কাৰণ ডকুমেণ্টাৰীত আচলতে কিবা এটা বস্তু যেতিয়া মানে ডকুমেণ্ট কৰে, তেতিয়া সেই বস্তুটোৰ দুটা ছাইড দেখায়, আৰু দুটা ছাইড দেখুৱাই পেলাই অডিয়েঞ্চজনক ডিচাইড কৰিবলৈ দিয়ে যে মানে যে কি ডিচাইড কৰিব পাৰে যে ভাল নে বেয়া, সঁচা নে মিছা। কিন্তু ইয়াতে মানে অকল গোটেইখিনি বস্তু একপক্ষীয়ভাৱে দেখাইছে, পূৰা বঢ়িয়াকৈ এডিট কৰিছে, বঢ়িয়াকৈ শ্বুটিং কৰিছে, পূৰা স্পেচিয়েল এফেক্ট দি পেলাই খুব মানে মানুহখিনিক কনভিন্স কৰাব ট্ৰাই কৰিছে যে ভিগানিজম ইজ দ্য অনলি ৱে টু লিভ। বাকী মানে যিবোৰ মিট ইটাৰ আছে সেইবোৰ খুব বেয়া, আৰু সেইবিলাক আমি একদম লগে এভইড কৰিব লাগে, এনেকুৱাকৈ দেখাইছে। চ' এনিৱেজ গাইজ, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে মোৰ ভেগানিজমৰ এগেইনষ্টত মোৰ একো ক'ব লগা নাই। কোনে কি খায়, কোনে কি নাখায়, এইটো কমপ্লিটলি তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে। জাষ্ট মোৰ ফলছ ডাটাৰ ওপৰত, ভুল তথ্যৰ ওপৰত মোৰ অলপ প্ৰব্লেম। আৰু ইনফেক্ট আমাৰ নিউট্ৰিশ্যন ছায়েন্সত বা স্পৰ্টছ ফিল্ডত ক'তো এনেকৈ কোনো একো কোৱা নাই যে কোনোবা যদি ভিগান হয় বা মাংস নাখায় তেতিয়াহ'লে তেখেত ভাল এথলিট হ'ব নোৱাৰে বা খুব ভাল স্পৰ্টছ পাৰফৰ্মেঞ্চ কৰিব নোৱাৰে, তেনেকুৱা ক'তো লিখা নাই। ভিগান হওক, ভেজিটেৰিয়ান হওক, নন ভেজিটেৰিয়ান হওক, চবে এজন ভাল এথলিট হ'ব পাৰে। জাষ্ট কোনে কি খায় সেইটো তেওঁলোকৰ নিজৰ চইচৰ ওপৰত ডিপেণ্ড কৰে। চ' এই ভিডিঅ'টোত জাষ্ট মই কেইটামান পইণ্ট ব্ৰেক ডাউন কৰিম, যিকেইটা মই নোট ডাউন কৰিছোঁ, আৰু ইম্পৰ্টেণ্ট বস্তুকেইটা মই ব্ৰেক ডাউন কৰিম যে তাত কেনেকৈ ভুলকৈ দেখুৱাইছে। So guys, The Game Changers produced and directed by Mr. James Cameron and promoted by our legend Arnold Schwarzenegger. আৰু জেমছ কেমেৰুন, যাৰ নিজৰ এটা প্লান্ট প্ৰটিন ছাপ্লিমেণ্ট কোম্পানী আছে, আৰু এই ডকুমেণ্টাৰীখনত মাজে সময়ে যিবোৰ চাইণ্টিষ্ট আহে, ডক্টৰ আহে বা নিউট্ৰিচনিষ্ট আহে, যোনো আহে, চব ভিগানিজম বিজনেছৰ লগত কিবা নহয় কিবা প্ৰকাৰে ৰিলেটেড আছে। মই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এটা লিংক দি দিছোঁ, সেই লিংকটো ক্লিক কৰি যদি চাই তেতিয়াহ'লে গম পাই যাব এই মানুহবোৰ ক'ত কেনেকৈ লিংক হৈ আছে। আৰু এই গোটেই ডকুমেণ্টাৰীখন এজন মানুহে ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈকে কথাবোৰ কৈ থাকে, আৰু এই স্পীকাৰজন হৈছে মিষ্টাৰ জেমছ, যি এজন UFC ফাইটাৰ আছিলে, কিন্তু নি ইঞ্জুৰি হোৱাৰ পিছত বহুত ৰিচাৰ্চ কৰে কেনেকৈ জল্দি ৰিকভাৰী কৰিব পাৰি। আৰু এই গোটেই প্ৰচেছটোত মানে সেই মানুহজনে ভিগানিজমৰ গোটেইখিনি বস্তু গম পায়, এনেকৈ দেখুৱাইছে ডকুমেণ্টাৰীখনত। ফাৰ্ষ্ট দেখুৱাইছে গ্লেডিয়েটৰৰ বন ক্ৰছ ছেকশ্যন কৰি, তাত দেখা পালে যে তাত ষ্ট্ৰনিয়াম লেভেল বেছি আছে, তাৰমানে গ্লেডিয়েটৰবোৰে প্লান্ট বেছি খাইছিল আৰু গ্লেডিয়েটৰবোৰ ইমান ষ্ট্ৰং আছিলে, হুইচ ইজ ট্ৰু। কিন্তু ইয়াত মানে সেইটোৱে এনেকৈ কৈ দিলে যে সকলোবোৰ গ্লেডিয়েটৰ ভিগান আছিল।
কিন্তু গাইজ ডকুমেণ্টাৰীখনত তুৰ্কীৰ গ্লেডিয়েটৰবিলাকৰ বোন এক্সামাইন কৰে য'ত দেখা পোৱা গৈছিল এইটো ষ্ট্ৰনিয়াম লেভেলটো বেছিকৈ থাকে কিন্তু গাইজ তুৰ্কীৰ ওচৰে পাজৰে ক'তো সেই জেগাখিনিৰ ওচৰে পাজৰে ক'তো সাগৰ নাছিল আৰু আগতে মানুহবিলাকে এনেকেই খাইছিল যে ওচৰে পাজৰে যি বস্তু এভেইলেবল থাকে খোৱা বস্তু এভেইলেবল থাকে সেইবোৰ বস্তুৱে খাইছিল কাৰণ আগতে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ নাছিলে ফ্ৰিজ নাছিলে বস্তুবোৰ এনেকৈ ক'ৰবাত পঠিয়াই দিবলৈ বা সাঁচি ৰাখিবলৈ ঠিক তেনেকৈ যেতিয়া বেলেগ জেগাৰ গ্লেডিয়েটৰবোৰৰ বোন পৰীক্ষা কৰা হ'ল য'ত ওচৰে পাজৰে সাগৰ আছিল তেওঁলোকৰ বোনত কিন্তু ছালফাৰ বেছিকৈ পোৱা গৈছিল তাৰমানে তেওঁলোকে চি ফুড বেছিকৈ খাইছিল আৰু গাইজ এনেও গ্লেডিয়েটৰবোৰ আছিল ফাইটাৰ তেওঁলোক স্লেভ আছিল আৰু তেওঁলোকক ফাইট কৰিবলৈ দিয়া আছিল এটা এৰেনাৰ মাজত আৰু তেওঁলোকে জানি বুজি নিজৰ বডিত বেছিকৈ ফেট হোল্ড কৰিছিল যাতে তেওঁলোকে যেতিয়া ফাইট কৰে য'ত যদি কিবা ইনজিউৰ হৈ যায় ইণ্টাৰনেল অৰ্গেনবোৰ যাতে ডেমেজ নহয় আৰু ব্লাড ভেচেলবোৰ যাতে কাট খাই নাযায় সেইকাৰণে তেওঁলোকে কাৰ্বহাইড্ৰেট বহুত বেছিকৈ কনজিউম কৰিছিল আৰু আমি সকলোৱে জানো যে প্লান্ট বেছড ফুডবিলাকত যেনে দালি ভাত এটচেট্ৰা প্লান্ট বেছড ফুডবিলাকত বহুত বেছি কাৰ্বহাইড্ৰেট থাকে তো তেওঁলোকে বেছিকৈ প্লান্ট জাতীয় বস্তু খাইছিল যাতে গাত বেছিকৈ ফেট হোল্ড কৰিব পাৰে সো ডেফিনেটলি এইটো এটা ডাটাৰ মিছৰিপ্ৰেজেণ্টেশ্যন স্কট জুৰেক মাৰাথন ৰানাৰ তাত দেখাইছে যে আই ডোণ্ট ইট প্ৰটিন ফৰ এনাৰ্জি আৰে ভাই প্ৰটিন এনাৰ্জিৰ কাৰণে কোনো নাখায় মাৰাথন যিটো এটা এণ্ডুৰেঞ্চ স্পৰ্ট য'ত বহুত দেৰি দৌৰি থাকিব লাগে আমি সকলোৱে জানো যে এনাৰ্জিৰ কাৰণে সদায় কাৰ্বহাইড্ৰেট ইজ দ্য মেজৰ চ'ৰ্চ আৰু কিছুমান ক্ষেত্ৰত ফেটো প্ৰটিন লাগে মাছল মাছ বিল্ড কৰিবৰ কাৰণে চ' গাইজ য়েছ আমি সকলোৱে কাৰ্বহাইড্ৰেট এজ এ মেইন চ'ৰ্চ খাওঁ এনাৰ্জিৰ কাৰণে সেইকাৰণে আমি চবেই দালি ভাত ৰুটি ব্ৰেড অ'টছ এটচেট্ৰা খাওঁ আৰু প্ৰটিন খাওঁ আমি মাছল মাছ বিল্ড কৰিবৰ কাৰণে তাৰপিছত ডক্টৰ জেমছ লুমিছ নামৰ এজন মানুহে কৈছে যে এক্সেছ প্ৰটিন খালে আচলতে বডিত কাৰ্বহাইড্ৰেটৰ জেগা লৈ ল'ব পাৰে মানে গ্লাইকোজেন কমি যাব পাৰে হুইচ ইজ ট্ৰু পাৰ্চিয়েলি গ্লুকনিঅজেনেচিছ প্ৰচেছেৰে বডিয়ে এমিনো এচিডৰ পৰা গ্লুক'জ প্ৰডিউচ কৰিব পাৰে কিন্তু ভাই মোৰ কথাটো হৈছে এক্সেছ প্ৰটিন খাবই কিয় লাগে 1 গ্ৰাম প্ৰটিন পাৰ পাউণ্ড অফ বডি ৱেইট ইজ মোৰ দেন এনাফ তাতকৈ বেছি নালাগে আৰু গোটেই ডকুমেণ্টাৰীখনত এটা কথা বাৰে বাৰে কৈছে যে উই ডোণ্ট নিড প্ৰটিন ফৰ এনাৰ্জি প্ৰটিন এনাৰ্জিৰ কাৰণে কোনো নাখায় এনাৰ্জিৰ কাৰণে আমি সকলোৱে কাৰ্বহাইড্ৰেট খাওঁ কিন্তু প্ৰটিনো বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ বডিৰ কাৰণে মাছল মাছ ইনক্ৰিজ কৰাৰ কাৰণে আৰু চামহাও আমাৰ ৰিকভাৰীটো হেল্প কৰে বাট কোনো স্পৰ্টছমেন বা এথলিটে অকল প্ৰটিন কেতিয়াও নাখায় চবে এনেকৈ প্ৰটিন ফেট কাৰ্বহাইড্ৰেট চব মিক্স কৰি পেলাই খায় নেক্সট দেখালে নেট ডিয়াজ ভাৰ্চেছ কনৰ মেকগ্ৰেগৰৰ কনৰ হাৰিছে ফাইটখনত আৰু তাত লিটাৰেলি এনেকৈ কৈছে যে কনৰে মেটচ ষ্টাৰ্ট হোৱাৰ আগতে বিফ খাইছিল সেইকাৰণে হাৰি গ'ল মানে ইমান বছৰৰ ট্ৰেইনিং ইমান বছৰৰ এক্সপিৰিয়েঞ্চ এইবিলাক একো নাই কনৰ আছিল মিট ইটাৰ সেইকাৰণে কনৰ হাৰি গ'ল আৰু নেট ডিয়াজ আছিল ভিগান সেইকাৰণে নেট ডিয়াজ হাৰি গ'ল কিন্তু তাত এইটো কথা নক'লে যে নেট ডিয়াজে তাৰ আগতে কিমান বাৰ মিট ইটাৰৰ এগেইনষ্টত হাৰিছে সেইটো কথা তাত নক'লে আৰু ইয়াতে মানে ভিগান এথলিটবোৰ একদম বেষ্টতকৈ বেষ্ট বাছি আনি পেলাই ভিডিঅ' কৰি দেখাইছে টু কনভিন্স দ্য পিপল টু কনভিন্স দ্য অডিয়েঞ্চ কিমান ৰানাৰ আছে কিমান UFC ফাইটাৰ আছে যিবিলাকে মিট খায় এণ্ড দে আৰ হেভিং ৱৰ্ল্ড ৰেকৰ্ডছ আৰু ডকুমেণ্টাৰীখনত বাৰে বাৰে এটা কথা কৈছে যে মুৰ্গী ছাগলী গৰু বা গাহৰি চবেই এইবিলাকে প্লান্ট খায় আৰু আমি প্ৰটিন চ'ৰ্চৰ কাৰণে ইহঁতক খাওঁ তো আমি ডাইৰেক্ট কিয় প্লান্টটো নাখাওঁ এইটো কাইণ্ড অফ ইললজিকেল কথা গৰুৰ 4টা পাকস্থলী থাকে আৰু আমাৰ এটা পাকস্থলী থাকে আৰু গৰুৰ ডাইজেশ্যন চিষ্টেম বা এনেকুৱা গ্ৰাছ ইটাৰ এনিমেলৰ ডাইজেশ্যন চিষ্টেমটো এনেকৈ ডিজাইন কৰা হৈছে যাতে তেওঁলোকে গ্ৰাছৰ পৰা বা প্লান্ট চ'ৰ্চৰ পৰা এমিনো এচিডখিনি এক্সট্ৰেক্ট কৰিব পাৰে আৰু মিল্ক বা এনেকুৱা বস্তু প্ৰডিউচ কৰিব পাৰে এগ প্ৰডিউচ কৰিব পাৰে যিটো আমি নোৱাৰোঁ আৰু গাইজ আমি সকলোৱে এইটো কথা জানো চাগে যে এমিনো এচিড দুটা টাইপৰ থাকে এটা হৈছে এচেঞ্চিয়েল এমিনো এচিড এটা হৈছে নন এচেঞ্চিয়েল এমিনো এচিড এচেঞ্চিয়েল এমিনো এচিড আমি ডায়েটৰ পৰা ল'ব লাগে কাৰণ সেইটো আমাৰ বডিয়ে নিজে প্ৰডিউচ কৰিব নোৱাৰে কিন্তু নন এচেঞ্চিয়েল এমিনো এচিড বডিয়ে নিজে প্ৰডিউচ কৰিব পাৰে চ' যদিহে তুমি অকল ভিগান চ'ৰ্চৰ পৰা গোটেইখিনি প্ৰটিন ল'ব বিচাৰিছা তুমি এইটো বস্তু গুগলত মাৰি চালে গম পাবা যে প্লান্ট বেছড প্ৰটিন চ'ৰ্চবিলাকত যিটো এমিনো এচিড প্ৰফাইল থাকে সেইটো কমপ্লিট নাথাকে সেইকাৰণে ইয়াৰে প্ৰটিন ভেলুটো অলপ কমকৈ থাকে চ' তুমি যদি অকল ভেজিটেবল চ'ৰ্চৰ পৰা বা ভিগান চ'ৰ্চৰ পৰা প্ৰটিন কনজিউম কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি অভাৰঅল মিক্স কৰি পেলাই খাব লাগিব যেনে ছয় নাটছ ৰাইচ পিজ এটচেট্ৰা চ' তাৰ ফলত তুমি গোটেইখিনি অভাৰঅল এমিনো এচিডটোতো পাই যাবা কিন্তু তাৰ লগতে তুমি এক্সেছ কাৰ্বহাইড্ৰেটো খাব লাগিব যাৰ ফলত তোমাৰ অভাৰঅল কেলৰি কনজাম্পশ্যনটো বাঢ়ি যাব আৰু তাৰ নেক্সট এটা বহুত মিছা কথা দেখুৱাইছে যে তাত কৈছে যে ভিগান ইটাৰবিলাকে বোলে ডেইলি লাগাতকৈ বেছিহে প্ৰটিন কনজিউম কৰিব পাৰে দেন এ মিট ইটাৰ এইটো একদম মিছা কথা দেখুৱাইছে দেন কৈছে যে 1 কাপ কুকড দালি এটা পিনাট বাটাৰ চেণ্ডউইচ 3টা লাৰ্জ এগ আৰু
3 আউন্স বিফত সেম প্ৰটিন থাকে কিন্তু তাত এইটো নকলে যে এটা পিনাট বাটাৰ স্যান্ডউইচত যদি তুমি 3টা কণীৰ সমান প্ৰটিন পাব বিচাৰা তাৰ লগত যে কিমান ফ্যাট এড হৈ যাব গতিকে ইয়াতো বস্তুবোৰ অকমান চেৰি পিকিং কৰি অকমান বস্তুবোৰ ভুলকে দেখাবলৈ যত্ন কৰিছে যেনে 3টা লাৰ্জ এগত হাৰ্ডলি 200 ক্যালোৰিজ থাকিব 18 গ্ৰামছ অফ প্ৰটিন এটা 18 গ্ৰামছ অফ প্ৰটিন যদি তুমি পিনাট বাটাৰৰ পৰা ল'ব খোজা তাতে তোমাৰ আহি যাব এক্সট্ৰা 32 গ্ৰামছ অফ ফ্যাট আৰু যেটো তোমাৰ টোটাল ক্যালোৰিজ হ'ব 420 ক্যালোৰিজ So it's a difference. तार पिছত पैट्रिक जी एজন स्ट्रॉंग मैन হয় but vegan হয় যার world record আছে heaviest weight carry করা which is great but তার ডায়েট প্ল্যান তো নকলে তাত নকলে যে পেট্ৰিকে ডেইলি 4টা vegan protein shake BCAA lots of supplement আৰু ডেইলি more than 5000 calories খাই আছিল আৰু strong man খেলত steroid use is very common thing by the way Hafthor is a hardcore meat eater এটা এন্ডোথেলিয়াল ফাংশন টেস্ট কৰে যত মানে ব্লাডৰ ভিস্কোসিটি সোৱা হয় আৰু ব্লাডৰ ভিস্কোসিটি এখটা বস্তুৰ ওপৰত ডিপেন্ড কৰে এজ মেডিকেল হিষ্ট্ৰি এটসেট্ৰা কিন্তু ইয়াত কি কৰিলে ইয়াত তিনিজন প্লেয়াৰক তিনটা বৰিটো খাব দিলে এটা বিফ দিছে এটা চিকেন দিছে আৰু এটা বিন দিলে তাৰ পিছত ব্লাড টেস্ট কৰি দেখালে যে ভেগান বৰিটো খোৱা ব্লাড সিৰামটো ক্লিয়াৰ আছিল আৰু বিফ খোৱা ব্লাড সিৰামটো অলপ ক্লাউডি আছিল বিকজ অফ ফ্যাট হেটো ক্লাউডি দেখা পোৱা গৈছিল কাৰণ বিফত ফ্যাটো থাকে বাট vegan burrito macro share নকৰিলে আৰু most important thing is endothelial function test নকৰিলে এটা ক্লিয়াৰ এটা ক্লাউডি হেতু দেখাই ফিনিশ কৰি থৈ দিলে বাইৰে এই যেটো এক্সামটো যিজন ডক্টৰে পারফর্ম কৰাইছিল ডক্টৰ ৰবাৰ্ট তেখেতে vegan সাপ্লিমেন্ট সেল কৰে আৰু ইয়াত এটা কথা একেবাৰে নকলে যে আজিকালি যিবোৰ vegan milk vegan cheese ওলাইছে মাৰ্কেটত যিবোৰ হাইলি প্ৰসেসড হয় আসলতে হেবোৰ আনহেলদি হয় আৰু বেছি ইনফ্লামেশন কজ কৰে দেন আৱাৰ নৰ্মেল ৰেগুলাৰ cheese and milk আৰু গাইজ লাষ্টৰ ফলে কৈছে যে মিট ইটিং আৰু হাৰ্ট ডিজিজৰ কথা কোলেষ্ট্ৰলৰ কথা আৰু ডকুমেন্টেশনত কৈছে যে vegan diet is the only way to reverse it কিন্তু গাইজ ইয়াত অলপ কথা আছে ইউএসএত বেছিভাগ মানুহৰে ম্যাক্সিমাম গুটে দিনটো মিলখিনিত বহুত মাংস থাকে beef lamb pork etc আৰু alcohol consumption খুব বেছি আৰু মানুহবিলাকৰ লাইফষ্টাইল বহুত বেছি sedentary সো যিবোৰ মানুহ vegan হৈছে এতিয়া তেওঁলোকৰ কিছুমান ভাল হেবিট থাকে যেনে তেওঁলোকে ড্ৰিংক নকৰে স্মোক নকৰে আৰু যেহেতু তেওঁলোকে মোৰ অফ প্লান্ট বেস খোৱা বস্তু খায় স্যাচুৰেটেড ফ্যাট যত কমকে থাকে আৰু ক্যালোৰিজ বহুত কমকে থাকে সো এইটো ক্ষেত্ৰত যিবোৰ মানুহৰ লাইফষ্টাইল একেবাৰে sedentary যিবোৰ মানুহে বেছি মিট খাই থাকে ভাজা পুৰা বস্তু খাই থাকে alcohol consumption বেছি গতিকে তেওঁলোকৰ হাৰ্ট ডিজিজ হোৱা ৰিস্ক বহুত বেছি হৈ যায় কিন্তু গাইজ আমি ইন্ডিয়াত আমি ট্ৰেডিশনালি বেছিকে প্লান্ট খাও দালি ভাত ৰুটি এটসেট্ৰা সবজি এবিলা খাও মাংস আমি সপ্তাহত 2-3 দিন হে খাও সো গাইজ যিবোৰ মানুহৰ হাৰ্টৰ প্ৰবলেম আছে তেওঁলোকে যদি ৰেগুলাৰ ওয়াৰ্কআউট কৰে আৰু স্যাচুৰেটেড ফ্যাট কমকে খায় ভাল ডায়েট ফলো কৰে এটা হেলদি লাইফষ্টাইল ফলো কৰে তেওঁলোকৰ এই প্ৰবলেমটো ৰিভাৰ্স কৰিব পাৰি অ্যাকৰ্ডিং টু ৰিসাৰ্চ কৈ থাকিলে বহুত দীঘল হৈ যাব লাষ্টত এটা পইণ্ট ভাল দেখুৱাইছে যেটোত মই কমপ্লিটলি এগ্ৰি কৰো গৰৰ খৰগটোৰ কাৰণে বহুত চোৰাং চিকাৰীয়ে গৰবোৰ মাৰি আছে আজিকালি আৰু মিট ফ্যাক্টৰীখিনিবোৰ চলি থাকিবলৈ ওয়াৰ্ল্ড ওয়াইড বহুত বেছি ৰিসোৰ্সৰ ইউজ হয় which is absolutely true so guys এখিনিয়ে if you want to be a vegan for your ethical reason then please go for it কিন্তু এনেকে ডকুমেন্টাৰী এখন চাই প্লে নহয় বা মুভি এখন চাই প্লে নহয় ইয়াত এখনটো কমপ্লিটলি মুভি হয় আৰু যিবোৰ vegan হয় তেওঁলোকে যদি vegan protein supplement এটা ইউজ কৰে আৰু কিছুমান মাল্টিভিটামিন সাপ্লিমেন্ট ইউজ কৰে তেতিয়ালে নিউট্ৰিশন ডেফিসিয়েন্সি নহয় সো তুমি vegan হোৱা নন ভেজিটেৰিয়ান হোৱা তুমি এজন টপ লেভেলৰ এথলিট হ'ব পাৰিবা vegan হৈও কিন্তু যে মই vegan হলে হ'ব পাৰিম তেনেকুৱা নহয় তুমি টপ লেভেলৰ এথলিট হ'ব পাৰিবা স্পোৰ্টস পাৰসন হ'ব পাৰিবা because of your hard work years of training sacrifice genetic etc so guys আজি কাৰণে এইখিনি আশা কৰো ভিডিওটো চাই ভাল পালে প্লিজ সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে so I shall see you in the next video till then keep listening keep eating good and bye bye